নমস্কাৰ দীপাংকী ষ্ট্ৰীমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে? সকলোৰে ভালনে? ময়ো ভালে আছোঁ আৰু আজি আপোনালোকলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ এযোৰ মই কাপোৰৰ হাইলাইট কৰিম। কাপোৰযোৰ আমি কেনেকৈ ইউজ কৰিব পাৰোঁ, কাপোৰযোৰৰ সম্পূৰ্ণ ডিজাইন আপোনালোকক দেখুৱাম। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম আৰু লগতে মোৰ চেনেলটো যদি চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ দিহা পৰামৰ্শ মোৰ বাবে অত্যন্ত জৰুৰী। কেনেকুৱা লাগিছে চাই জনাব। ঠিক আছে, আজিৰ ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। এযোৰ পাটৰ কাপোৰ হয়, খুব চিম্পল ডিজাইনৰ, একদম চিম্পল ডিজাইন হয়। ইয়াৰ ওপৰত আপোনাৰ এইটো ব্লু কালাৰৰ ফুল আছে, লাইট ব্লু, স্কাই ব্লু আৰু এইটো গোল্ডেন কালাৰৰ ফুল আছে। কাপোৰযোৰ খুব ধুনীয়া, চিম্পল হ'লেও খুব ধুনীয়া আৰু বৰ্ডাৰখিনি এনেকৈ দিয়া আছে, ব্লু কালাৰৰ বৰ্ডাৰৰ ফুল দিয়া আছে। কাপোৰযোৰ পিন্ধিলে খুব ব্ৰাইট দেখায়। অকণমান পাতল কালাৰৰ মহিলাসকলে অকণমান যাৰ স্কিন টোনটো অকণমান কম কালাৰৰ হয়, তেখেতসকলে এই কাপোৰযোৰ পিন্ধিলে খুব ভাল লাগে আৰু বগা মহিলাকো শ্বুট কৰে। তথাপিতো অকণমান স্কিন টোনটো অকণমান যেতিয়া লাইট হয়, বেছি বগা নহয় আৰু আমি যিটো মিঠা কালাৰ বুলি কওঁ, মিঠা কালাৰৰ মহিলাসকলে এই সাজযোৰ পৰিধান কৰিলে খুব ধুনীয়া লাগে। এই কালাৰটো খুব শ্বুট কৰে আৰু ময়ো মিঠা কালাৰৰে হয়। ময়ো এইযোৰ কাপোৰ পিন্ধিলে মোকো খুব ব্ৰাইট লাগে আৰু বগা যেন লাগে, বেছি বগা যেন লাগে। ইয়াত এনেকুৱা ফুল আছে, ফুলৰ কাম কৰা আছে। তাৰপিছত এইযোৰ মই কি কৰিলোঁ, কাপোৰযোৰ মোক গিফ্ট কৰিলে। গিফ্ট কৰাৰ পিছত মই ভাবিলোঁ ইয়াক কিবা এটা নতুন লুক। এই কাপোৰযোৰৰে এইখন মেখেলা হয়। মেখেলাটো ছেম এনেকুৱা ফুল আছে, একেই ফুল আৰু মেখেলাটো মই এনেদৰে ষ্টন ৱৰ্ক কৰিছোঁ আৰু তাৰপিছত গোটেই ছেটটো খুব ধুনীয়া লগা হৈছিলে। আৰু ব্লাউজৰ এইটো ফ্ৰণ্ট ছাইড হয়। ফ্ৰণ্ট ছাইডে এনেকৈ মই ব্লাউজটোৰ গোটেই হাতখন দীঘলকৈ ৰাখিছোঁ আৰু মই এই পাটৰ কাপোৰখিনি হাতত ইউজ কৰিছোঁ, দুখন হাততে, আৰু এনেকৈ ব্লাউজটোৰ বেক ছাইডে ইউজ কৰিছোঁ আৰু হাতৰ এনেকুৱা বৰ্ডাৰ লগাই দিছোঁ। ইয়াতে হাতৰ এণ্ডৰ এইখিনিত বৰ্ডাৰ লগাই দিছোঁ আৰু ব্লাউজটোৰ ফ্ৰণ্টৰ পিনে মই নেটৰ কাপোৰ ইউজ কৰিছোঁ। এনেদৰে নেট কাপোৰ ইউজ কৰিছোঁ, ডিপ কালাৰৰ, ডিপ ব্লু কালাৰৰ, আৰু ডিঙিৰ ঠাইখিনিত এনেকৈ খোলাকৈ ৰাখিছোঁ, অকল নেট ইউজ কৰিছোঁ আৰু নেটখিনি মই হাইলাইট কৰিছোঁ। এনেদৰে চাওক, এনেদৰে এইটো ব্লু আৰু এইটো গোল্ডেন ষ্টনেৰে। আৰু এই কাপোৰযোৰ, এই ব্লাউজটো ৰাতি খুব পিন্ধিলে খুব ধুনীয়া লাগে। আৰু এনেও আমি যিবোৰ ডাৰ্ক কালাৰৰ কাপোৰ হয় সেইবোৰ সদায় ৰাতি ইউজ কৰিব লাগে, তেতিয়া ভাল লাগে। ফেষ্টিভ ছিজনত পিন্ধিবলৈ কাপোৰযোৰ সঁচাই ধুনীয়া লাগে। যদিও আপোনাৰ কাপোৰযোৰ চিম্পল, ইয়াৰ লগত মিলাকৈ গহনা পিন্ধি কাপোৰযোৰ পিন্ধিলে। আৰু ব্লাউজৰ এইটো বেক ছাইড হয়। বেক ছাইডে মই এনেকৈ ডিঙিটোত এনেকৈ ডিজাইন দিছোঁ, ইয়াতে হুক লগাই দিছোঁ এনেদৰে, আৰু ছাইডতো এই গোটেই ডিজাইনটোতে বেক ছাইডৰ পাইপিং লগাই দিছোঁ ছেম ব্লু কালাৰৰ, আৰু ফ্ৰণ্টৰ পিনে এটা বাটন লগাই দিছোঁ এনেকুৱাকৈ। আৰু বেক ছাইডৰ ডিঙিটো অকণমান দ কৰিছোঁ, 10 মান দিছোঁ বেক ছাইডে।
বেক সাইডেও কাপোৰযোৰ ব্লাউজটো পিন্ধিলে খুব ধুনীয়া লাগে বেক সাইডটো খুব ধুনীয়া দেখায় এই কাপোৰযোৰৰ সৈতে আপুনি মানে এনেকুৱা ব্লু কালাৰৰ যদি খাৰু পিন্ধে গহনাৰ ক্ষেত্ৰত কৈছো মই বা এনেকুৱা লাইট ব্লু কালাৰৰ মণি পিন্ধিলে খুব ধুনীয়া লাগিব আৰু কাপোৰযোৰ পিন্ধাৰ পিছত সঁচাই এটা ধুনীয়া লুক ক্ৰিয়েট হয় আৰু লগতে কাপোৰযোৰৰ লগত যেহেতু ইয়াত ষ্টনৰ ওয়াৰ্ক কৰা গৈছে কাপোৰযোৰৰ লগত মানে চাদৰ আৰু মেখেলাৰ লগত আপুনি গোল্ডেন কালাৰ এটো মানে গোল্ডেন কালাৰৰ ব্লাউজ বা লাইট ব্লু কালাৰৰ ব্লাউজ ইউজ কৰিব পাৰে ডাবল কাম হয় লগতে যেহেতু ব্লাউজটো ডিজাইন কৰি চিলোৱা হৈছে ব্লাউজটো আমি অইন কাপোৰৰ লগতো অইন লাইট কালাৰৰ কাপোৰৰ লগতো আমি পৰিধান কৰিব পাৰো লাইট কালাৰৰ কাপোৰৰ লগত পিন্ধিলেও খুব ধুনীয়া লাগিব ব্লাউজটো